ৰাতিপুৱা সোনকালে উঠি পঢ়াটো কিমান যে কঠিন, তাতে এতিয়া শীতকাল, ৰাতিপুৱা সোনকালে উঠি পঢ়াটো বহুত কষ্ট নহয়নে? পঢ়া শুনা কৰাটো কিমান যে কঠিন আৰু বৰিং, সেইটো মা দেউতাই জানো বুজি পায়? কেতিয়াবা সুধিছা নিজৰ মাক, সদায় ইমান সোনকালে তেওঁ কিয় আৰু কি কাৰণে উঠি যায়? কেতিয়াবা সুধিছানে নিজৰ দেউতাক, ৰাতি 9টা-10টা বজাত কামৰ পৰা আহি ৰাতিপুৱা পুনৰ কামলৈ গুচি যায়, কিন্তু এইবিলাক কিয়, কি কাৰণে তেওঁলোকে প্ৰতিদিনে কৰি যায়? তুমিতো ভাবা আৰু অলপ শুই ল'ম, তেতিয়া এক্সামৰ টেনশ্যন কমি যাব। তুমি টেনশ্যন দূৰ কৰাৰ কাৰণে শুই থাকা আৰু তোমাৰ দেউতাই টেনশ্যনত উৰে ৰাতি সাৰে থাকে। তুমি মনে মনে প্লেনিং কৰি থাকা নেক্সট ছানডে কাৰ লগত আৰু ক'ত ফুৰিব যাম, তেতিয়া তোমাৰ দেউতাই মনে মনে টেনশ্যন লৈ থাকে যে অহা মাহৰ টকাটো তেওঁ কিদৰে যোগাৰ কৰিব, যিটো তোমাৰ ওপৰত খৰচ হ'ব। আৰু যেতিয়া তুমি টিউশ্যনৰ ফিজ বিচাৰি দেউতাৰ ওচৰলৈ যোৱা, তেতিয়া এবাৰো সুধি চোৱা জানো দেউতা একো অসুবিধা হোৱা নাইতো? কিতাপ মুখৰ আগত ৰাখি তুমি ফিউচাৰ আৰু পাষ্টৰ পৃথিৱীত ঘূৰি থাকা, কাৰণ তুমি এই কাৰণেই পঢ়িছা যে তোমাক সকলোৱে পঢ়িবলৈ কৈছে, আৰু বাৰে বাৰে পঢ়াৰ কথা শুনি তুমি মাত্ৰ পঢ়িয়েই গৈছা, পঢ়িয়েই গৈছা, পঢ়িয়েই গৈছা। কিন্তু তুমি এইটো এবাৰো ভাবিয়েই চোৱা নাই যে কি কাৰণত তুমি পঢ়িব লাগিব? তুমি কেতিয়াবা ভাবি চোৱা জানো ইয়াৰ উত্তৰ কি হ'ব? উত্তৰটো বাদেই দিয়া, এই প্ৰশ্নটো জানো তোমাৰ মনত আহে? কিয় কাৰ পৰা বাচিবলৈ চেষ্টা কৰিছা? তুমি কি ভাবিছা? মা দেউতাক ঠগিছানে শিক্ষকসকলক ঠগিছা? তুমি এতিয়ালৈকে এইটো বুজিবই পৰা নাই যে তুমি অন্য কাকো নহয়, নিজেই নিজকে ঠগিছা। বেকাৰত কিয় ষ্টাইলিছ বাইক আৰু গাড়ী চলোৱাৰ সপোন দেখিছা? আইফোন, মেকবুক এইবিলাক একোৱেই ব্যৱহাৰ কৰিব নোৱাৰা পঢ়া শুনাক লৈ তুমি যিদৰে টাইম পাছ কৰি আছা। আৰু তোমাৰ পঢ়া শুনা কৰাত মন বহা নাই এই কাৰণেই যে তুমি কেৱল পাছ কৰাৰ কাৰণে নাইবা ক'ৰবাত চিলেকশ্যন হোৱাৰ কাৰণে পঢ়িছা। সেয়ে পঢ়া শুনা তোমাৰ কাৰণে বহুত কঠিন। পঢ়া শুনা তোমাৰ কাৰণে বহুত কঠিন, কিন্তু ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম এইবিলাক তোমাৰ কাৰণে একেবাৰেই সহজ। টেবুলত বহি হাতত কিতাপ লৈ পঢ়াটো তোমাৰ কাৰণে বহুত কঠিন, কিন্তু বিচনাত শুই শুই ফেচবুক, হোৱাটছএপৰ ষ্টেটাছ পঢ়াটো বহুত সহজ। তুমি তোমাৰ দেউতাকো কৈ দিয়া যে তেওঁ বিচনাতে শুই শুই নিজৰ ডিউটিটো কৰি ল'ব, আৰু তোমাৰ মাকো কৈ দিয়া যে ইমান সোনকালে উঠি খানা বনোৱাৰ কোনো প্ৰয়োজন নাই। যদি তোমাৰ মা দেউতাই বিচনাত শুই শুই খানা বনোৱা এবং টকা উপাৰ্জন কৰিব নোৱাৰে, তেন্তে তুমি কি যাদুমন্ত্ৰৰ সাহায্য পঢ়া শুনা কৰিবা? কাইলৈ পৰা পঢ়িম, সন্ধিয়াৰ পৰা পঢ়িম, ৰাতিপুৱা সোনকালে উঠি পঢ়িম, বন্ধুসকলৰ পৰা নোট লৈ সেইবিলাক পঢ়ি ল'ম, এক্সামৰ 1 মাহৰ আগৰ পৰা পঢ়িম, পৰীক্ষাত পাছ কৰাৰ পৰা কোনেও আমাক ৰখাব নোৱাৰে। শুনা, তোমাৰ না কাইলৈ আহিব, না তোমাৰ টাইম টেবুল দুদিনতকৈ বেছি চলিব, কাৰণ তুমি পঢ়া শুনা কৰিছা এইটো ভাবি যে এইটো বয়সত এইটো সকলোৱে কৰিব লাগে, সেয়ে ময়ো কৰিছোঁ। কিন্তু
ইয়াৰ পৰিৱৰ্তে যদি তোমাৰ পঢ়া শুনা কৰাৰ কাৰণটো অলপ ষ্ট্ৰং হয়, তেন্তে এই ভিডিঅ'টো তুমি দ্বিতীয়বাৰ চাবলগীয়া নহয়। আৰু সেই কাৰণটো হ'ল তোমাৰ দেউতাই আজি প্ৰচুৰ পৰিশ্ৰম কৰিছিল তোমাক ডাঙৰ মানুহ বনাবৰ বাবে। সেইকাৰণে এইটো তোমাৰ দায়িত্ব তেওঁৰ আগন্তুক জীৱনটোত অলপ আৰাম আনি দিয়াৰ। তোমাৰ মায়ে বহুত সপোন দেখি ৰাখিছে তুমি ডাঙৰ হৈ কি কৰিবা, তেওঁলোকক কিদৰে ৰাখিবা। সেয়ে এইটো তোমাৰ দায়িত্ব তেওঁলোকৰ সপোনবোৰ অলপ হ'লেও পূৰ কৰা। বিচনাত শুই কেৱল মোবাইল চলালে বা বন্ধুসকলৰ লগত আড্ডা দি থাকিলে তুমি তোমাৰ মা দেউতাৰ সপোনবোৰ কোনোদিনেই পূৰ কৰিব নোৱাৰা। বহুত হ'ল, প্লিজ এইবোৰৰ পৰা নিজকে ঠগাটো বন্ধ কৰা। এইবিলাক নহ'লেও অন্য কিবা এটাতো ষ্ট্ৰং কাৰণ বিচাৰি লোৱা যে কিয় তুমি পঢ়িব লাগিব। এইটো মনত ৰাখিবা যে সংসাৰখনক তেতিয়াই কণ্ট্ৰল কৰিব পাৰিবা যেতিয়া নিজকে কণ্ট্ৰলত ৰাখিব পাৰিবা। পাগলামিটো এইবাৰ অলপ কম কৰা আৰু নিজৰ মনৰ কথাটো গভীৰভাৱে শুনা যে তোমাৰ জীৱনৰ মহত্ব কি আৰু তাৰ কাৰণে পঢ়া শুনা কৰাটো কিমান দৰকাৰী। কাইলৈ পঢ়া তুমি সদায় সোনকালে উঠি পঢ়া শুনা কৰা আৰু মা দেউতা ভাই ভনীক ছাৰপ্ৰাইজ দিয়া। আৰু এই কামটো আগন্তুক 30 দিন পৰ্যন্ত ৰেগুলাৰ কৰি যোৱা। চাবা 31 দিনৰ দিনা তুমি নিজেই উঠি পঢ়া শুনা কৰিবা। ফেচবুক হোৱাটছএপত আৰু সময় নষ্ট কৰিবলৈ ইচ্ছা নকৰিবা। তুমি যিমানখিনি সময় ছ'চিয়েল মিডিয়াত কটাইছিলা সিমানখিনি সময় তুমি তোমাৰ মা দেউতাৰ সপোনবোৰ পূৰণ কৰাত লগাই দিয়া। চাবা পঢ়া শুনা কৰাটো কোনো দিনেই বৰিং নালাগে। যিবিলাক গাড়ী তেওঁলোকে আজিলৈকে চুইয়েই পোৱা নাই তেনেকুৱা গাড়ীত উঠোৱা তেওঁলোকক। যিবিলাক ঘৰক দেখি ডাঙৰ মানুহৰ ঘৰ বুলি ভাবে তেনেকুৱা এটা ঘৰ সাজি দিয়া তেওঁলোকৰ কাৰণে। আৰু যিসকলে তোমাৰ মা দেউতাৰ কাষলৈ আহি তেওঁলোকৰ ল'ৰা ছোৱালীৰ গুণ গায়, তুমি সিহঁততকৈও ডাঙৰ কিবা কৰি প্ৰাউড ফিল কৰোৱা নিজৰ মা দেউতাক। ব'লা আজিৰ পৰাই লাগি যোৱা আৰু সময় নষ্ট নকৰিবা। বহুত হ'ল, যি হ'ব আছিল হৈ গ'ল। আজিৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰা। ব'লা পঢ়া শুনা আৰম্ভ কৰা আৰু নিজৰ মা দেউতাৰ লগতে নিজৰ ভৱিষ্যত উজ্জ্বল কৰা।